এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, মঞ্চত আসন অলংকৃত কৰা এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক মণ্ডলী, প্ৰেক্ষাগৃহৰ আসন অলংকৃত কৰা এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই ইয়াত উপস্থিত থকা সকলোকে প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাত্ৰ কথা সভাৰ উদ্যোগত যি কলেজ সপ্তাহ অনুষ্ঠিত হৈছিল, বাৰ্ষিক সেই কলেজ সপ্তাহৰ মূল কাৰ্যসূচীৰ অনুসৰি ইয়ালৈ মোক যিধৰণে আমন্ত্ৰণ কৰি আনি মৰম আৰু সন্মান দিছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাই মই লঘু নকৰোঁ। কিন্তু এটা কথা কম যে যিমানবিলাক কলেজ আৰু বিশ্ববিদ্যালয়লৈ মই যাওঁ বা গৈছোঁ, সেই বিশ্ববিদ্যালয় বা কলেজৰ পৰিৱেশৰ লগত হয়তো এই মহাবিদ্যালয়খনৰ পৰিৱেশ কিছু সুকীয়া, মোৰ জীৱনৰ কাৰণে এটা সুকীয়া অভিজ্ঞতাও। কাৰণ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল' কলেজক বাদ দি অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়লৈ আহিছোঁ আজি, যিখন এই ৰাস্তাদি যাওঁতে মই প্ৰায়ে ভাবোঁ যে মহাবিদ্যালয়খনৰ ভিতৰ চৰাটো কেনেকুৱা, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাটো কেনেকুৱা। মোৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক থকাৰ কাৰণেই হওক বা আন কিবা কাৰণতেই হওক, অনুসন্ধিৎসু এটা মন হয়তো অনবৰতে থাকে কাৰণে কিছুমান কথা মোৰ জানিবলৈ মন যায়। ইচ্ছা থকাৰ পিছতো হয়তো সেইটো সম্ভৱ হোৱা নাছিল। আৰু এইবাৰ 2019 বৰ্ষত মোৰ কাৰণে সেই দিনটো আহিল আৰু মই সেই আমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ আহিছোঁ। মোৰ সামান্য জ্ঞান আৰু বুদ্ধিৰে ঢুকি পোৱা দুটামান কথা মই ইয়াত ক'ম। কাৰোবাৰ যদি জীৱনত কামত আহে কেতিয়াবা মোৰ ভাল লাগিব, আৰু যদি কোনোবাই এখন কাণেৰে সোমোৱাই ইখন কাণেৰে লগত উলিয়াইও দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া একো নাথাকিব। মই খুব খোলা খুলিকৈ কথা কোৱা মানুহ, আৰু মই মোৰ চিন্তাখিনিহে মই সকলোৰে ওচৰত ভাগ বতৰা কৰিম। মই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মানুহ, আৰু ইয়াত থকা সকল গণতন্ত্ৰৰ তৃতীয় স্তম্ভৰ মানুহ। গতিকে মই ভাবোঁ যে আমাৰ গণতন্ত্ৰৰ যি চাৰিটা স্তম্ভ, সেই চাৰিটা স্তম্ভৰ ভিতৰত এটাকো বাদ দি কেতিয়াও বাকী তিনিটা স্তম্ভৰ মূল্য নাথাকে। আৰু বাকী দুটাৰ কথা মই আজি নকওঁ, যিহেতু ইয়াত প্ৰত্যক্ষভাৱে দুটা স্তম্ভ আমি নিজেই গোট খাইছোঁ। গতিকে মই এইটোহে ক'ম, মোৰ দৃষ্টিত গণতন্ত্ৰৰ চাৰিওটা স্তম্ভতেই লাহে লাহে ঘূণে ধৰিছে, কিন্তু সবাতোকৈ বেছি মোৰ দৃষ্টিত শেহতীয়াকৈ, অতি শেহতীয়াকৈ বেছিকৈ যদি ঘূণে ধৰিবলৈ আৰম্ভ হৈছে, তেনেহ'লে কিন্তু সংবাদ আৰু আইনৰ লগত জড়িত থকা এই দুয়োটা স্তম্ভই মই নাম ল'ব লাগিব। মই কিয় কৈছোঁ, এই দুয়োটা স্তম্ভৰ লগত মানুহৰ আটাইতকৈ যিটো শব্দ, আটাইতকৈ বেছি প্ৰযোজ্য আৰু হৃদয়ৰ পৰা মানুহে উচ্চাৰণ কৰিছিল, সেই দুয়োটা শব্দ এই দুয়োটা স্তম্ভৰ লগত জড়িত। আৰু এই দুয়োটা স্তম্ভৰ লগত জড়িত সেই শব্দ দুটাই হৈছে বিশ্বাস আৰু আস্থা। অতি সম্প্ৰতি মই যদি কাৰ্যপালিকা বা বিধানমণ্ডল পৃথক কৰি পেলাই মই কওঁ, তেনেহ'লে দেখিম যে ন্যায়পালিকা আৰু সংবাদ মাধ্যম, এই ন্যায়পালিকা আৰু সংবাদ মাধ্যমৰ প্ৰতি আটাইতকৈ ভাবুকি নমাই আনিছে
সংবাদ মাধ্যম আৰু ন্যায়পালিকাৰ ভিতৰৰ পৰা, কোনো বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা এই গোটেই দুয়োটা স্তম্ভৰ প্ৰতি ভাবুকি নমাই আনিছে। ইয়াত মই নিজে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে ক'বলৈ মই অকণো কুণ্ঠাবোধ নকৰোঁ বা মই অকণো লাজ নাপাওঁ। কিছুমান অযোগ্য মানুহৰ দপদপনি হোৱাৰ কাৰণেই এতিয়া এটা সময়ত মানুহে আটাইতকৈ সন্মানৰ দৃষ্টিৰে চোৱা আৰু আটাইতকৈ সমাজৰ সভ্য ঘব্য ভদ্ৰলোক বুলি ভবা সেই মানুহখিনিক এতিয়া আটাইতকৈ ঘৃণনীয় মানুহ বুলি ভাবিবলৈ লৈছে লাহে 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 লাহে। সেইটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু সেইটো এই কাৰণেই হৈছে যে অযোগ্য মানুহৰ দপদপনি। একেদৰে এই ন্যায়পালিকাৰ লগত জড়িত হোৱা, আইন ব্যৱস্থাৰ লগত জড়িত হোৱা মানুহখিনিয়েও নিজক নজনাৰ কাৰণে আৰু নিজক নুবুজাৰ কাৰণে লাহে লাহে এই ব্যৱস্থাটোৰ প্ৰতি, এই স্তম্ভটোৰ প্ৰতি নিজে নিজে তেওঁলোকে ভাবুকি নমাই আনিছে। ইয়াৰ বেলেগ কাৰণ একো নাই। সঁচা কথা ক'বলৈ গ'লে আজিৰ অসমখনত ক'তো একো কাম কৰিব নোৱাৰা একাংশ মানুহে যেনেকৈ নিজকে শিক্ষক হিচাপে এটা চাকৰি কৰি জীৱিকা অৱলম্বনৰ এটা সপোন দেখে, পৃথিৱীৰ ক'তো একো কামৰ কাৰণে তেওঁলোক যোগ্য নহয়, কিন্তু তেওঁলোকে ভাবি লয় যে মই শিক্ষক হ'ব পাৰিম, যিটো আমাৰ জাতীয় ট্ৰেজেডি। ঠিক একেদৰে এতিয়া একাংশ মানুহ এনেকুৱা হ'ল পৃথিৱীৰ ক'তো তেওঁলোকৰ কাম নাই, ক'তো তেওঁলোকে একো কৰিব নোৱাৰে, কিন্তু তেওঁলোকে ভাবি লয় যে মই সাংবাদিক হ'ব পাৰিম, মই ভৱিষ্যতলৈ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হ'ব পাৰিম। আৰু সেইকাৰণে একো পঢ়িবলৈ নাপায় তেওঁলোকে এতিয়া জাৰ্নেলিজিম পঢ়ে, মাছ কম পঢ়ে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সাংবাদিক হোৱাৰ সপোন দেখে। অনুৰূপ ধৰণেৰে অপ্ৰিয় হ'লেও সত্য, একাংশ মানুহৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নথকাকৈ তেওঁলোকে এতিয়া আইন পঢ়ে। এটা সময় আছিল BA পাছ কৰাৰ পিছত তেওঁলোকৰ কোনো কাম নাই, তেওঁলোকে BEd কৰে আৰু তাৰপিছতে তেওঁলোকে LLB পঢ়িবলৈ লয়। অপ্ৰিয় সত্য। ক'তো কাম নথকাৰ কাৰণে LLB পঢ়িছিল বহুতে। মই সকলোকে সাধাৰণীকৰণ কৰি নাই কোৱা, একেকাৰ কৰি মই নাই কোৱা। যিসকলে আন্তৰিকতাৰে সাংবাদিকতাৰ ক্ষেত্ৰলৈ আহিছে, যিসকলে আন্তৰিকতাৰে ল পঢ়িবলৈ আহিছে, তেওঁলোকৰ পৰা আমি সঁচাখিনি পাইছোঁ আৰু সমাজে সঠিক পথৰি সন্ধান পাইছে। কিন্তু যিসকলে উপৰুৱাকৈ সাংবাদিক হ'বলৈ আহিছে, যিসকলে উপৰুৱাকৈ এই কোলাকুত্তুৰ মুহত তেওঁলোক আহিছে, তেওঁলোকৰ লক্ষ্য কেতিয়াও ন্যায়পালিকাৰ ভেটি মজবুত কৰা নহয়, তেওঁলোকৰ লক্ষ্য কেৱল পকেট মজবুত কৰা। আৰু সেইকাৰণেই ইয়াত এই মানসিকতাটোৰ পৰা আমি যেতিয়ালৈকে নিজকে মুক্তি দিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি সমাজ, দেশ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিম। আৰু যি আন্তৰিকতাৰে আমাৰ সংবিধানে আমাৰ এই চাৰিওটা স্তম্ভৰ কথা কৈছিল, আমি কেতিয়াও সেই স্তম্ভকেইটা মজবুত কৰিব নোৱাৰিম। আজিও 70 বছৰ হ'ল ভাৰতৰ স্বাধীনতাৰ, তাৰ পিছতো কিন্তু এতিয়াও আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক লৈ প্ৰশ্ন কৰিয়ে আছোঁ। পৃথিৱীৰ কোনো এখন দেশ নাই ভাৰতবৰ্ষক বাদ দি চাগে এই চাৰিটা স্তম্ভক লৈ যিমানখিনি চৰ্চা হয়। মই পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ইৰাক, ইৰাণ এইবিলাক দেশৰ কথা মই ইয়াত কোৱা নাই। সামগ্ৰিকভাৱে য'ত সঁচা অৰ্থত গণতন্ত্ৰ আছে, সেই গণতন্ত্ৰ প্ৰক্ৰিয়া অব্যাহত থকা দেশবিলাকৰ আমি যদি মন কৰোঁ, তেনেহ'লে আমি দেখিম যে আমাৰ ভাৰতবৰ্ষৰ সঁচাকৈ সেইদিনাখনলৈকে কিন্তু এই প্ৰশ্নটো উত্থাপন হোৱা নাছিল, উঠিছিল কেতিয়াবা কেতিয়াবা কাৎচিত। কিন্তু এতিয়া আমি প্ৰায় শুনিবলৈ পাওঁ, যেতিয়া আমি দেখোঁ যে আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে যেতিয়া ক'ৰবাত আমাক আশাহত কৰা কাম কৰি দিয়ে, তেতিয়া আমি বাকৰুদ্ধ হৈ যাওঁ। মানুহে কাৰ ওপৰত আস্থা ৰাখিব, মানুহে কাৰ ওপৰত বিশ্বাস ৰাখিব? এই যে মই ক'লোঁ, ইয়াত সেইখিনি মানুহেই আছে যি গণতন্ত্ৰৰ দুটা স্তম্ভৰ লগত জড়িত, মই নিজে আৰু আনখিনি
তোমালোক। আমি প্ৰতিটো মুহূৰ্তত মনত ৰাখিব লাগিব যে আমি এজন ব্যক্তি নহয়, আমি এনেকুৱা এটা সেৱাৰ লগত জড়িত, আমি এনেকুৱা এটা বৃত্তিৰ লগত জড়িত যিটোৰ লগত এখন সমাজ, এখন দেশ আৰু সামগ্ৰিকভাৱে মানৱ জাতি জড়িত হৈ আছে। আৰু গতিকে আমি প্ৰতিটো মুহূৰ্তত অতি সঁচা আন্তৰিকতাৰে সজাগ আৰু সচেতন হৈ প্ৰতিটো খোজ আমি দিব পাৰিব লাগিব। যিসকল ইয়ালৈ সেই আন্তৰিকতাৰে ল পঢ়িবলৈ আহিছে, কোনোবাই 3 বছৰীয়া, কোনোবাই 5 বছৰীয়া, কোনোবাই LLM, যিয়ে নহওক, মই বিশিষ্ট আইনজ্ঞ নহয়, কোনো মই তেনেকুৱা বৰেণ্য ব্যক্তি নহয়, খুব বেছি পৰামৰ্শ দিবলৈ মই চেষ্টা নকৰিম, সেই ধৃষ্টতা মোৰ নাই। কিন্তু এজন সাধাৰণ সংবাদকৰ্মী হিচাপে মই যিখিনি অনুভৱ কৰোঁ, বিগত সময়বিলাকত বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়লৈ গৈ মই ফ্ৰেছমেন ছ'চিয়েলিটিয়েই হওক বা কলেজ উইকতেই হওক, মই যিখিনি কথা কৈ আহিছোঁ তাৰে দুটামান কথা মই ইয়াতো ক'ব বিচাৰোঁ আৰু কোৱাৰ এটা মোৰ লক্ষ্য আছে। সেইটো হৈছে, আজিৰ পৰা প্ৰায় 10 বছৰৰ পূৰ্বে 2008 চনত দুধনৈ মহাবিদ্যালয়ত মই নৱগত আদৰণি সভাত ফ্ৰেছমেন ছ'চিয়েলত মই বিশিষ্ট অতিথি আছিলোঁ আৰু মুখ্য অতিথি আছিল হোমেন বৰগোহাঁই ছাৰ। তাত মই কেইটামান ছাত্ৰ ছাত্ৰীৰ আগত জীৱনত প্ৰথমবাৰৰ কাৰণে ক'তো নোকোৱা কথা কৈছিলোঁ। সেই কথাখিনি শুনাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে সকলোৱে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিছিল, অধ্যাপকসকলেও দিছিল, আৰু পৰৱৰ্তী সময়ত যেতিয়া ছাৰে ভাষণ দিছিল, ৰাজহুৱাকৈ হোমেন বৰগোহাঁই ছাৰে মোক এটা নিৰ্দেশ দিছিল, অনুৰোধ নহয়। সেই নিৰ্দেশটো তাৰ পিছৰ পৰাই মই প্ৰত্যেকখন শিক্ষানুষ্ঠানত মানি আহিছোঁ। আজি মই ইয়াতো সেই নিৰ্দেশটো মানি চলিব বিচাৰিছোঁ এই মুহূৰ্তত। কাৰণ হোমেন বৰগোহাঁই ছাৰে ৰাজহুৱাকৈ মোক কৈছিল যে নিতুমণি, তোমাক ভৱিষ্যতলৈ মই জানো, অসমৰ কলেজ বিশ্ববিদ্যালয় যিকোনো শিক্ষানুষ্ঠানত তোমাক মাতিবই, আৰু তুমি সেই শিক্ষানুষ্ঠানবিলাকলৈ যেতিয়া যাবা তুমি তাক ক'বা যে হোমেন বৰগোহাঁয়ে মোক এইকেইটা কথা ক'বলৈ দি থৈছে আৰু সেইকাৰণে মই কৈছোঁ। আৰু আজিও এই মুহূৰ্তত মই ছাৰক সোঁৱৰণ কৰিয়েই সেই কথাকেইটা তোমালোকৰ আগত মই ক'ব বিচাৰোঁ। মই তাক কি কৈছিলোঁ? মই প্ৰথমতেই কৈছিলোঁ যে আমি পঢ়ি থকাৰ সময়ত কি কলেজ, কি স্কুল, কি বিশ্ববিদ্যালয়, য'তেই হওক, কি মেডিকেল, কি ইঞ্জিনিয়াৰিং, কি আমি বেলেগ বৃত্তিমূলক যি পাঠ্যক্ৰমতেই নপঢ়োঁ কিয়, আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ অনবৰতে মনত ৰাখিবলগীয়া 4টা শব্দ মই লগত লৈ ফুৰোঁ। এই মুহূৰ্ততো মোৰ লগত সেই শব্দকেইটা আছে। কোনো কিতাপ পত্ৰ পঢ়ি মই তোমালোকক নাই কোৱা, মোৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত এই কথাকেইটা কৈছোঁ। 1 ক'লৈ, 2 কিয়, 3 ক'ৰ পৰা, 4 কাৰ বাবে। অনবৰতে লগত লৈ ফুৰিবলগীয়া 4টা শব্দ ছাত্ৰ ছাত্ৰীৰ জীৱনত, কি স্কুলত, কি কলেজত, কি বিশ্ববিদ্যালয়, সকলোৰে জীৱনত প্ৰযোজ্য হয়। তুমি ক'লৈ আহিছা, তুমি প্ৰতিটো মুহূৰ্তত মনত ৰাখিব লাগিব। তুমি কিয় আহিছা, তুমি মনত ৰাখিব লাগিব। তুমি ক'ৰ পৰা আহিছা, মনত ৰাখিব লাগিব। তুমি কাৰ বাবে আহিছা, তুমি পাহৰি যাব নালাগিব। মই এখন কলেজলৈ আহিছোঁ। কোনখন কলেজলৈ? মই JB ল কলেজলৈ। মই কিয় আহিছোঁ?